এখন ফচিলে আৰু ফাইনেলি বন্ধুসকল চাব পাৰে ইয়াৰ পৰা নাযায় আৰু গাড়ীখন ধোঁৱা চোৱা ওলাই গৈছে একেবাৰে বৰিং লাগিলেতো বহি মেলি তো অলপ ওলাই আহিলোঁ তো এই গাড়ীতে বহি থকাটো ভাল হ'ব ন চ' গাড়ীতে এতিয়া বহি আপোনালোকে গম পায় যোনে কেমেৰা ভিডিঅ' চিডিঅ' বনাই থাকে তেখেতলৈ গম পায় কিমান কষ্ট হয় ভিডিঅ' এটা বনাবলৈ আৰু যদি সেই ভিডিঅ'টো ভাইৰেল নহয় বা ভিউজ নাহে কম ভিউজ আহিলে বহুতে নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই চেনেললৈ আৰু সকলোৱে ভালে আছোঁ আৰু হয় নাই তো আজি আমি গৈ আছোঁ অয়না আৰু মই তাৰপৰা লগত আছে আমাৰ কেমেৰা আৰু এইপিনে ধূপকাঠি লৈ লৈছোঁ একেবাৰে ধুনীয়াকৈ গম পাইছে বাৰু কথাটো হৈছে এনেকুৱা আমি দুইটাই মিলি বহুত সৰু সুৰা ভিডিঅ' বনালোঁ ই কেমেৰা কৰে আজিকালি আমাৰ থাপাই বহুত ধুনীয়া কেমেৰা কৰা হৈছে আৰু সেইকাৰণে আমি মিলি ডিছকাছ কৰি আমি এতিয়া কমে 30টা এপিছ'ড আমাৰ ইউটিউবতে পাব অন্য এটা চেনেল আমি টিভি চিৰিয়েল নহয় আমাৰ ইউটিউবৰ চিৰিয়েল এবাৰ আমি শ্বৰ্ট ফিল্ম বনাই আছিলোঁ ইমান দিনে অকণমান 10 মিনিট 20 মিনিট এতিয়া আমি ভাবিছোঁ কমে 30টা এপিছ'ড একেৰাহে বনাবলৈ আজি আগবাঢ়িছোঁ দায়িত্ব আশীৰ্বাদ কৰিব যাতে আমাৰ সুকলমে পাৰ হয় মাজত যাতে একো কেনা নালাগে আৰ্টিষ্টবিলাকে যাতে বিধি পথালি নকয় তেখেতলোকৰ মনোভাৱো যাতে ভালে থাকে আমাক সহযোগ কৰে মনত উৎসাহ উদ্দীপনা দিয়ে 30টা এপিছ'ডটো ধেমালি নহয় কমেওতে 3 মাহ শ্বুটিং হ'ব চাগে তাকে ভগৱান হেল্প কৰিব আপোনালোকে আশীৰ্বাদ কৰিব আৰু অইন্দা অলপ টাইপটো মোৰ বেছিয়ে কৰিলে নেকি ইমানো মানে হোৱা নাই আৰু শিকিছোঁ আৰু অভিজ্ঞতাটো আহিছে লাহে লাহে হয় নাই চ' এইটো দেখিছা ধূপকাঠি লৈছোঁ ধুনীয়াকৈ তাত গৈ মেলি একদম জেগাটোত পাই মেলি আপোনালোকো দেখাম ধুনীয়াকৈ চাকি তাকি জ্বলাই দিম আৰু আজিৰ পৰা ভিডিঅ' ষ্টাৰ্টিংটো কৰি দিম আৰু হয় নাই কি কয় চ' বলক বন্ধুসকল ভিডিঅ'টো আগত চাই থাকিব একদম ধুনীয়াকৈ চাব আগফালে দেখাই আছোঁ আমাৰ ৰূপাই এখনো চাই লওক আপোনালোকে কিমান ধুনীয়া কি আছে চ' বন্ধুসকল আহি আমি এতিয়া টাউনত পালোহি ৰূপাই টাউন এতিয়া আমি গৈ আছোঁ লোকেশ্যনটো হৈছে আমাৰ কাকপথাৰ প্ৰথম গাঁৱত চিন হ'ব গাঁৱৰ চিন কিবা অলপ খেতি পথাৰৰ চিনটো দেখাম তাৰপিছত টাউনত চিন আকৌ আছে চ' আপোনালোকে চাই থাকিব আৰু ধুনীয়া কিবা চিন আছে নেকি ক'ৰবাত যোৱা আছে বহুত থাকিব এতিয়াতো আমি তেজী পথাৰত যাম য'ত তেজীমলা পুখুৰী ওচৰৰ এখন তেজী পথাৰ য'ত এনি টাইম পানী নুশুকায় মানে পানীয়ে মাৰি পেলোৱা ধান তেনেকুৱা আমাৰ দৃশ্য লাগে বানপানীয়ে মাৰি যোৱা এটা পৰিৱেশ লাগে তেনেকুৱা এটা পৰিৱেশ বিচাৰি বৰ্তমান গৈ আছোঁ অ'কে ঠিক আছে আপোনালোকে শুনিলে কেনেকুৱা পৰিৱেশ কি লাগে দেখাই আছোঁ আপোনালোকক আৰু এইপিনে চাব পাৰে পাছফালে কোনখন একদম নক'ব আৰু মোবাইলৰ কেমেৰাটো ইমানো ধুনীয়া নহয় বাৰু নহ'লে আইফোন থাকিলে আৰু ধুনীয়া দেখিবলৈ হয় আপোনালোকে হয় নাই গৈ আছোঁ চাই থাকিব অন্ধাৰ কিবা ATM-ত কাম আছে বোলে টকা ওলাব মানে পাৰ্টিটো দিব ন কিবা কিবি খোৱাব যে প্ৰথম ষ্টাৰ্টিং দিছে হয় নাই টকা ওলাব গৈ আছে আৰু ময়ো ৰৈ আছোঁ ইয়াত এনেকৈ ওলাব এতিয়া তেখেতে চাওক গাড়ী চাই যাব নহ'লে একেবাৰে মহতিয়াই দিলে শেষ আৰু ভিডিঅ' শ্বুটিং একেবাৰে বন্ধ হৈ থাকিব ন এইটো গৈছে একদম টকা ওলাব এতিয়া চ' বন্ধুসকল আমি আহি আধা ৰাস্তা পালোহি আৰু গাড়ীখন য'তে ত'তে ৰখাই থৈ চাব পাৰে এইপিনে এবাৰ ৰূপাইত ৰখালে এবাৰ ৰঙাজানত ৰখাইছে এতিয়া লাহেকৈ আৰু যাম আৰু কাকপথাৰত পাম তাতো ৰখিব আৰু নামিম আৰু ধুনীয়াকৈ চ' চাই থাকিব ভিডিঅ'টো ধুনীয়াকৈ এইপিনে আহিলে এতিয়া আকৌ ওলাইছোঁ আৰু দেই চ' ধুনীয়াকৈ চাই থাকিব বন্ধুসকল কাকপথাৰ পালোহি আৰু কাকপথাৰ এতিয়া বৰ্তমান যোনখন লোকেশ্যনত গৈ আছোঁ লোকেশ্যনটো বৰ্তমান পোৱাহি নাই এতিয়া মানে মানুহৰ ঘৰত সোমাই মেলি মেকআপ চেকআপটো কৰিলোঁ আৰু পথাৰত মানে মেকআপ কৰাটো অলপ প্ৰব্লেম হৈ যায় না চ' ইয়াতে মেকআপ চেকআপ কৰি ল'ব আৰু মেকআপটো ইমান প্ৰফেচনেলো নহয় আমাৰ যোনজন প্ৰডিউচাৰজনে মেকআপ চেকআপ কৰি দিয়ে আৰু ধুনীয়াই কৰে বাৰু একো ইমান নাই বেয়াও নকৰে ভালেই কৰে মেকআপটো ঠিক আছে চ' বৰ্তমান বলক দেখাই আছোঁ মেকআপ চেকআপ কৰি আছে মেকআপটো চিনটো অলপ দেখাই দিওঁ চ' এনেকৈ ইয়াৰ পৰা ওলালোঁ আৰু ধুনীয়াকৈ আৰু সেই
বন্ধুসকল আপোনালোকে দেখিলে এইপিনে মেকআপ চেকআপ ধুনীয়াকৈ কৰি আছে আৰু মই মানে তাত অলপ বৰিং লাগিলেতো বহি মেলি তো অলপ ওলাই আহিলোঁ তো এই গাড়ীতে বহি থকাটো ভাল হ'ব ন চ' গাড়ীতে এতিয়া বহি আছোঁ আৰু অলপ দেৰি ৰ'ব লাগিব কি ক'ম আৰু এনেকুৱাই শ্বুটিং কৰিবলৈ একদম টাইম লাগে আকৌ নক'ব আৰু কি ক'ম আপোনালোকক বহুত মানে মাথাটো একদম বিষাই যায় মাথা চাথা শ্বুটিং কেমেৰা কৰোঁতে কি ক'ম আৰু আপোনালোকে গম পায় যোনে কেমেৰা ভিডিঅ' চিডিঅ' বনাই থাকে তেখেতলৈ গম পায় কিমান কষ্ট হয় ভিডিঅ' এটা বনাবলৈ আৰু যদি সেই ভিডিঅ'টো ভাইৰেল নহয় বা ভিউজ নাহে কম ভিউজ আহিলে বহুতেই বেয়া লাগে মানে কি ক'ম আৰু আপোনালোকক চ' সেইটোৱে মই বহি আছোঁ চাব পাৰে একদম ধুনীয়াকৈ বহি আছোঁ ৰ'ব লাগিব তাৰপিছত চাই থাকিব আৰু ভিডিঅ' লোকেশ্যনত লগ পাই আছোঁ ঠিক আছে চ' বন্ধুসকল ফাইনেলি আমি পথাৰৰ মাজত পালোহি আৰু চাব পৰা লোকেশ্যনটো একদম ধুনীয়া ইয়াতে শ্বুটিংটো হ'ব আৰু আমাৰ গাড়ীখন মানে আগলৈ যাবতো নাযায় একদম বহুতখিনি ভাবি আছে আৰু আগলৈ নিব নেকি নাজানো নিব ন আগত আগত যাব ন আমাৰ গাড়ীখন দেখিছে অফ ৰ'ডিং কাৰ একদম চালিয়া আৰু নক'বা অফ ৰ'ডিং একদম পথাৰৰ মাজে চাজে চবতে সোমাই যায় কাৰখন আৰু চাব পাৰে লোকেশ্যনটো কিমান ধুনীয়া লোকেশ্যন ইয়াতে শ্বুটিংটো হ'ব আৰু এনেকৈ পালোহি আৰু একদম বোকা চোকা আছে পথাৰৰ মাজত নক'বা আৰু হা অঁ ন কাই এই জেগাটো ঠাইডোখৰ নামটো কি মলহান্দি অঁ তো ইয়াতে শ্বুটিংটো হ'ব আৰু গম পাইছে আৰু আন এটা আমাৰ কিবা ক'ব বোলে বৰ্তমান আমি শ্বুটিং লোকেশ্যনলৈ গৈ আছোঁ হয় আজি প্ৰথম শ্বুটিং আমাৰ এপিচোড কমেও 30টামান হ'ব অথনি ক'লে এইটো আৰু বেলেগ কিবা নকওঁ নাজানো পালোঁ যে তো দেখিছে আৰু সেনেকুৱাই আৰু কিবা কিবি কিনো ক'ম হয় নাই তো ডাইৰেক্ট ভিডিঅ'টোৱে দেখাম আৰু আপোনালোকক কি কৰা যায় ইমান বেছিকৈ কথা ক'লেও আপোনালোকে বৰিং পাব চাই মেলি হয় নাই ব্লগটো সেনেকৈ আৰু চ' বাই বাই চাই থাকিব আমি আজি মুহূৰ্ত কৰিছোঁ আগন্তুক সময়ত আহিবলগীয়া প্ৰায় 30টামান খণ্ড আমি এতিয়ালৈকে চুটি ছবি নিৰ্মাণ কৰি আহিছিলোঁ আৰু আজি আমি মুহূৰ্ত কৰিছোঁ আগন্তুক সময়ত 30টা খণ্ডৰ এখনি ধাৰাবাহিক সেই ধাৰাবাহিকখনৰ শুভ মুহূৰ্ত কৰিবলৈ লৈছোঁ যিহেতু দেখিছে আমাৰ মুকলি এখন ধাননি পথাৰৰ মাজত আমি আজি এয়া প্ৰথম দৃশ্য গ্ৰহণ কৰাৰ আগে আমি কেমেৰাত ওজন কৰিবলৈ লৈছোঁ আৰু লগতে মই আমাৰ যিসকল অভিনেতা অভিনেত্ৰী বা নেপথ্যত থকা শিল্পীসকলক আমি কাষলৈ আহিবলৈ অনুৰোধ জনাওঁ লগতে আমাৰ ধূপ এডালি যেন আগবঢ়াই দিয়ে সকলোৱে চ' বন্ধুসকল দেখিলে ধূপকাঠি জ্বলোৱা হৈ গ'ল গোটেইখিনি এতিয়া পূজা চূজা কামটো শেষ হৈ থাকিলে আৰু এতিয়া বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ চ' আপোনালোকে ভিডিঅ'টো চাব আৰু দেই কেনেকৈ শ্বুটিং কৰে কেনেকৈ কি নকৰে চ' চাই থাকিব এতিয়ালৈকে আৰু আগলৈ যেন ভালেই হয় চ' ইমানতে আজি ব্লগটো চ' বাই বাই